এৰিয়াটো চিনি পাই বেলেগ জগাৰ পৰাই আহিছে ইমান ডাঙৰ সাপটো ইয়াত নাই ইমান দীঘল বেলেগ জগাৰ পৰা আহিব লাগিব সেই অজগৰটোৱে আটাইতকৈ ডাঙৰ কথা যে এটা হৰিণা পহু খাই আছিলে বুলি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু স্থানীয় ৰাইজে সেই হৰিণা পহুটো খাই থকা অৱস্থাত আধা অংশ খাই থকা অৱস্থাতে দেখা পাইছিলে এজন লোক আছে দাদা আপোনালোকে খাই থকা দেখিছে খাই থকা আমাৰ এই লগতে দেখিছে হৰিণা পহু আছিলে হৰিণা পহু একদম চাক্ষুচুক দেখিছে হৰিণা পহু হয় ডাঙৰ নহয় সিমান হয় মানে হৰিণা পহুটো 4-5 কেজি মান হ'ব তেনেকুৱা কেউফালে পানী হোৱাৰ কাৰণে আচলতে ওপৰলৈ উঠি আহিছে এনেকুৱা এইটো ধৰিব পৰা নাই পানী পাই উঠি আহিছে না ভিতৰৰ পৰা ওলাইছে ভিতৰৰ পৰা ওলোৱা ৰাস্তা আছে সেই হেৰি কি হয় বাউণ্ডাৰী ৱালৰ যিটো জইণ্ট পোষ্ট আছে নহয় তাত থাকেদি আহিব পাৰে কিমান মান ডাঙৰ হ'ব এইটো দীঘলটো আমাৰ ফুট হিচাপে 10 ফুট মান হ'ব হাতত 8 মান হ'ব হয় আৰু এতিয়া ফৰেষ্টৰে লৈ গৈছে এতিয়া ফৰেষ্টৰ আহি নিলে তেওঁলোকে বস্তাত ভৰাই নিলে আমি লাগি ভাগি দিছো বস্তাত ভৰাই দিছো আৰু গোটেই ৰাস্তাটো ইমূৰৰ পৰা সিমূৰ মানে ব্লক কৰি আছিলে আহাৰটো কৰি সি যাব পৰা নাই গধুৰ হৈ আছে লাহে লাহে যাম বুলি চেষ্টা কৰে কিন্তু যাব পৰা নাই যিটো ৰাইজে দেখিছে হৰিণা পহু খোৱা বুলি ঠেং ওলাই থকা লিখা যেন দেখা গৈছে ঠেং ওলাই থকা মানে পেটত এই আগফালে দুটা ঠেং একদম ভাজ হৈ আছে সেইটো মই নিজে মানে চুই পেলাই দেখিছো নিশ্চয়কৈ এয়া আছিলে বৰ্মন গাঁৱৰ মূল পথ আৰু সেই মূল পথতে এই স্থানতেই সেই অজগৰটো আছিল আৰু আমি নিজে প্ৰত্যক্ষ কৰিছিলো এটা হৰিণা পহু পোৱালি খাই আছিলে বুলি কৈছে হৰিণা পহুৰ পোৱালি ৰাইজে হাতটো লাহেকে আহিব দেই কিমান মান হ'ব ওজন অকলে নোৱাৰিব নোখোলে ভাঙি দিওঁ কি বস্তু খালে মাথাটো নেৰিবা দেই নেৰিলৈ একো নাই